জিলা এছপিলৈ এগৰাকী অসহায় মহিলাৰ অনুৰোধ। ন্যায় বিচাৰি দৰং আৰক্ষী অধীক্ষকলৈ এজাহাৰ দাখিল। দলগাঁও থানাৰ পৰা সহায় নোপোৱাত এছপিলৈ এজাহাৰ মহিলাগৰাকীৰ। দৰং জিলাৰ দলগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়ীগাঁৱত চলিত মাহৰ 20 তাৰিখে তিনি ভাতৃৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। প্ৰাণে মৰাৰ উদ্দেশ্যে খাজু শ্বেখ আৰু মইনুদ্দিন নামৰ দুই ভাতৃয়ে মিলি আহম্মদ আলীক আক্ৰমণ চলায় বুলি অভিযোগ উত্থাপিত হয়। পৰিকল্পিতভাৱে হত্যাৰ চেষ্টা চলোৱাত আহম্মদ আলীক চোকা ডেগাৰেৰে হাতত, পেটত আৰু শৰীৰৰ বিভিন্ন ঠাইত জখম কৰিছিল বুলি আহম্মদৰ স্ত্ৰী শ্বাহনাজ খাতুনে অভিযোগ তোলে। ঘটনা সন্দৰ্ভত আহম্মদ আলীৰ আন এজন ভায়েক মহম্মদ আলীয়ে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল। এজাহাৰৰ ভিত্তিত আক্ৰমণকাৰী মাইনুদ্দিনক আটক কৰিছিল যদিও থানাৰ পৰা এৰি দিছিল দলগাঁও আৰক্ষীয়ে। আনহাতে দলগাঁও আৰক্ষীয়ে বৰ্তমান সময়লৈ উক্ত ঘটনাস্থলীত প্ৰাথমিক তদন্তৰ বাবে যোৱা নাই বুলিও এজাহাৰত উল্লেখ কৰে শ্বাহনাজে। আনহাতে জানিব পৰা যায় যে ভুক্তভোগী আহম্মদ আলীৰ অজ্ঞাতে এজাহাৰকাৰীজনে আছামীৰ সৈতে মিলিত হৈ দলগাঁও থানাৰ পৰা এজাহাৰ উঠাই লৈছে। গতিকে আইনী ন্যায়ৰ পৰা বঞ্চিত হৈ ভুক্তভোগী আহম্মদ আলীৰ স্ত্ৰী শ্বাহনাজে দৰং জিলা আৰক্ষী অধীক্ষকৰ তাত এজাহাৰ দাখিল কৰে। দৰং জিলা আৰক্ষী অধীক্ষকে অতি সোনকালেই তদন্তৰ ব্যৱস্থা কৰি দোষীক শাস্তি প্ৰদান কৰাৰ লগতে ন্যায় প্ৰদানৰ বাবে অনুৰোধ জনায় আহম্মদ আলীৰ স্ত্ৰী শ্বাহনাজ খাতুনে। মোৰ নাম মিছ শ্বাহনাজ খাতুন, গাঁও বুঢ়ীগাঁও। কি হৈছে ঘটনাটো? ঘটনাটো হৈছিল মানে যোৱা ফেব্ৰুৱাৰী 20 তাৰিখত ৰাতিপুৱা সিহঁতে মোৰ শাহু আৰু ভাসুদা ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালী লগত কাজিয়া বাজিছিল। সিহঁতে কাজিয়া কৰি আছিল। মোৰ স্বামী ৰাতিপুৱা টোপনিৰ পৰা উঠিয়ে চাইছে যে কাজিয়া লাগিছে আৰু চাইছে যে মানে তেওঁৰ মাক যে মোৰ শাহু তেওঁক মানে বেয়া গালি গালাজ পাৰি আছে আৰু অপমান কৰি আছে। সেইটো তেওঁ সহ্য কৰিব নাযায়। তেওঁ ধৰিছিল যে মাকক কিয় গালি পাৰি আছে বা কিবা কৈছিল। সেইকাৰণে তেওঁৰ ভাই আহি তেওঁক নিৰ্মমভাৱে আঘাত কৰি চোকা ডেগাৰেৰে দুইজন ভাই ককায়েক আছিল আহি নিৰ্মমভাৱে হত্যা কৰাৰ ষড়যন্ত্ৰ চলিছিল। আহি মাৰি থৈ গুচি গ'ল। কোনে কোনে? মইনুদ্দিন আৰু খাজু শ্বেখ। কি হয় তেওঁলোক? সিহঁত নিজৰ মাকৰ ভাই ককায়েক। মোৰ স্বামীৰ নাম আহমেদ আলী। হাতত মাৰিছে, হেৰিত পেটত মাৰিছে, কিডনী তাত মাৰিছে অলপমান কাৰণে আৰু বাচি গ'ল। ডেগাৰেৰে চোকা ডেগাৰ মানে ঘৰুৱা পেচাল এইখিনি হৈছিলে। সিহঁতে কাজিয়া কৰিছিল। ই ওলাই গ'ল ৰাতি পুৱা উঠিয়ে তেওঁৰ মাকক চাইছে অপমান কৰি আছে। তেওঁৰ মাকক মোৰ শাহু সেইটো লৈ তেওঁ কৈছে কিয় অপমান কৰি আছা, তোৰ মাক শাসন কৰ। মোৰ মা তোৰ মা নহয় এইখিনি কোৱাতে মানে ভাই ককায়েক নিজৰ মাকৰে ভাই ককায়েক। বৰ্তমান কেছ দিছিলা তুমি? থানাত কেছ দিছিলো। মানে মই দিয়া নাই, মোৰ ভাসুৰ মহম্মদ আলী তেৱে এজাহাৰকাৰী তেৱে দিছিল আৰু তেৱে উঠাই লৈ আহিলে। মই ক'ব নোৱাৰো আমি ন্যায় পোৱা নাই এতিয়ালৈকে। কেছটো উঠাই লৈছে শুনিছো। এতিয়াতো ময়ো কেছ কৰিব নোৱাৰো বুলি কৈ দিছে। নাই আমি ন্যায় পোৱাই নাই। মোৰ স্বামী ঘৰত পৰি আছে, মৃত্যু মুখত যুঁজি আছে। কোন থানা এইটো? এইটো দলগাঁও থানা। এছপি ছাৰক মই অনুৰোধ জনাওঁ যে মোক যাতে ন্যায় বিচাৰ দিয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ ফৰ নৰ্থ ইষ্ট।